নমস্কাৰ আপোনালোক সকলোকে অৰুণিমা'ছ ব্লগলৈ স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে এইটো চকলেট এতিয়া আমি গুৱাহাটী যাব লৈছো মা ঘৰৰ পৰা এতিয়া মই মা ঘৰত থাকিলো আৰু ইমান দিন এতিয়া ঘৰলৈ যাও আকবাবে মোৰ ভিডিওটো এতিয়া ষ্টাৰ্ট কৰিছো আশা কৰো মোৰ ভিডিওটো চাই আপোনালোকে ভাল পাব এতিয়া আমি যাব ওলাইছো এয়া আমাৰ হিৰোলে দেখিছেনে নিজে পুৰা সানগ্লাস পিন্ধি লৈছে ইয়াত যোৰহাটৰ ওয়েলকাম গেটখন বনাব যোৰহাট সোমাওতে যে এখন গেট পায় আজি মোক ক'বলৈ আহিছে ভাইটি আৰু দেউতা আৰু আমাৰ দাদা এজন মোক ক'বলৈ গুৱাহাটী গৈ আছো এতিয়া আমি ইমান মৰম দেখিছেনে কেতিয়াবা তাৰ মোৰ প্ৰতি ইমান মৰম আহে কিন্তু কেতিয়াবা মানে একদম পুৰা খং আৰু বেছিভাগ টাইম খঙেই কৰি থাকে মোক এতিয়া আকৌ মৰম কৰিছে আমি এতিয়া পুৰি খাম দেই বাবা তুমি খাবা পুৰি খাম দেই এতিয়া আমি বোকাঘাটৰ বজৰাজ হোটেললৈ আহিছোঁ ভাবিলোঁ পুৰি খাওঁ কলপাতত বোকাঘাটৰ পুৰি চব্জি খাই আপোনালোকে ভাল পায়নে মই কিন্তু বহুত ভাল পাওঁ এতিয়া খাই হৈ গ'ল এতিয়া আমি যাব ওলাইছোঁ এতিয়া আমি দুটাই চিপছ খাইছোঁ মোক প্ৰাংগনে চিপছ খুৱাই দিছে তুমি খাই দিলা আজি আমি আহোঁতে গড় দুটা দেখিলোঁ এয়া আপোনালোকে দেখিব পাৰিছেনে অলপ দূৰত আছিলে সেই বুলি অলপ দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক আজি যে ভাগ্যখন ইমান ভাল আছিলে হাতী আৰু হাতী পোৱালি দুটা দেখিলোঁ সেইবাবে গাড়ীৰ পৰা নামি গ'লোঁ প্ৰাংগনে খালি ভয় কৰাৰ বাবে তাক হাতীৰ তলেদি সৰকাই নিদিলোঁ মানে কিন্তু আগতে কয় আৰু মাহঁতে হাতীৰ তলেদি সৰকালে বহুত বেমাৰ ভাল হয় সেইবাবে ভাবিছিলোঁ আজি সৰকাম কিন্তু সি ভয় কৰাৰ বাবে তাক সৰকাই নিদিলোঁ এতিয়া আমি হাতীকেইটা চাই এতিয়া আমি গাড়ীত উঠিবলৈ আহিছোঁ ইমান মৰম লাগিছে পোৱালি দুটা হাতীটোৰ লগত দেখি এতিয়া আমি খাবলৈ সোমাইছোঁ নিৰামিষ থালি লৈছোঁ এয়া 4খন এতিয়া আমি গৈ আছোঁ এতিয়া আমি খাই হ'ল এতিয়া যাব ওলাইছোঁ এইজোপা চাওকচোন গছজোপা এইজোপা বহুত দামী গছ বুলি কোৱা শুনিছোঁ খালি নামটো মই নাজানো মই এতিয়া আহি পালোহি এইবাৰ ঘৰৰ পৰা আহোঁতে ইমান বেয়া লগা নাই কাৰণ আকৌ মই ফেব্ৰুৱাৰীত যাবই লাগিব দাদাৰ বিয়া আছে সেইবাবে আজি এই সৰু ভিডিঅ'টো চাই আপোনালোকে যদি ভাল পালে তেনেহ'লে চেনেলটোক লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ আকৌ পুনৰ আন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে